হরি বোলা হরব জন রাম হরি বোলা হরব জন গুরুদেব গুরুদেব আমার সেবা গ্রহণ করো। नमस्ते अस्तु महामाय श्रीपीठे सूर्यपूजिते यशुन्देहि विद्या देहि शक्ति देहि नमस्तुते नमस्तुते कल्याणमस्तु उठा उठा बसा গুরুদেব এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুরুদেব। বাসাহত গুরুদেব মই তোমালোকক শিকোৱা শ্লোকবোৰ তোমালোকৰ বাৰু মনত আছেনে আছে গুরুদেব। লব গুরুদেব কোৱাচোন তুমি ভাল গুরুদেব। ধৃত বালং ক্ষেত্রিয় বালং ব্রহ্মা তেজু বালং বলং একলে ব্রহ্মদ্রতেনা সর্বস্থানে হস্তানি মে। সুন্দৰ লব তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ গুরুদেব কোৱাচোন তুমি ভাল গুরুদেব। ত্রেতত প্রশংসা প্রসন্ন ইন্দ্রিয় মানসম তপুষম তপমহ সমস্থাব এদেব ভগবত গাজন নমঃ। সুন্দৰ সুন্দৰ কুশ তুমিও দেখোন খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ গুরুদেব কোৱাচোন এই কথাষাৰ কোনে কৈছে মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ। লব গুৰুদেৱ কোৱাচোন তুমি মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। কুশ গুৰুদেৱ এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় হয় বাছা তোমালোকে খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু বাছাহঁত গুৰুদেৱ তোমালোকৰ কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা তেনেহ'লে কওকচোন গুৰুদেৱ। হে ৰামচন্দ্ৰ বাৰু কাৰ পিতা? ৰজা হৈছে সকলোৰে পিতা আমাৰ আৰু পিতানে গুৰুদেৱ? তোমালোকৰ বাছাহঁত গুৰুদেৱ সেইবিলাক কথা তোমালোকে পাছত জানিবা বাৰু বাছাহঁত গুৰুদেৱ যিহেতু তোমালোক ক্ষত্ৰিয়ৰ কুলোদ্ধৱ সেয়েহে তোমালোকে শাস্ত্ৰ অধ্যয়নৰ লগতে যোদ্ধাদিৰ কৌশল জনাটো অতি প্ৰয়োজন এই হেতু মই তোমালোকক অতদিনে ভিন ভিন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো আৰু সেইবাবে বাছাহঁত গুৰুদেৱ আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে পৰীক্ষা পৰীক্ষা প্ৰথমতে মই তোমালোকক দেখুৱাই অহা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাছো ভাল গুৰুদেৱ।
সুন্দৰ বাছাহঁত সুন্দৰ বাৰু বাছাহঁত গুৰুদেৱ আজি তোমালোকক মই বাহুযুদ্ধৰ কেইটামান কৌশল দেখুৱাম বাহুযুদ্ধ বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ চাবা বাছাহঁত বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰা ভাল গুৰুদেৱ সুন্দৰ বাছাহঁত সুন্দৰ তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা একোজন মহাযোদ্ধা বাৰু বাছাহঁত গুৰুদেৱ এতিয়া যোৱা খন্তেক বিশ্ৰাম কৰা ভাল